মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, গুণোৎসৱ 2022 বিষয়ৰ অসমীয়া শ্ৰেণী ইয়াত চতুৰ্থ হ'ব। চতুৰ্থ শ্ৰেণীৰ যি প্ৰথম অংশ অসমীয়াৰ, সেই অংশ তোমালোকলৈ 3টা ভাগ আছে। সেইকেইটা মই ভিডিঅ' আকাৰে বনাই দিছোঁ। প্ৰথম অংশ, কাইলৈ আমাৰ পঢ়াশালী বন্ধ, সেইবাবে দেউতাৰ সৈতে মই বজাৰলৈ যাম। মংগল জেঠাৰ দোকানৰ পৰা 2টা চুৱেটাৰ কিনিম। এইটো প্ৰথম অংশৰ 3টা বাক্য। দ্বিতীয় অংশটো চোৱা। দ্বিতীয় অংশত আছে কালিলৈ শুক্ৰবাৰ। পুষ্পপাৰাত সাপ্তাহিক বজাৰ বহিব। মণ্টু খুৰাই বজাৰলৈ শাক-পাচলি বিক্ৰী কৰিবলৈ যাব। এইটো দ্বিতীয় অংশৰ 3টা বাক্য। তৃতীয় অংশৰ 3টা বাক্য চোৱা। কাৰ্তিকৰ আজি বৰ আনন্দ, দেউতাকে তাক এখন নতুন চাইকেল কিনি দিছে। স্কুল বন্ধৰ দিনত সি চাইকেল চলাবলৈ শিকিব। এয়াই 3টা অংশ চতুৰ্থ শ্ৰেণীৰ অসমীয়া L1 অসমীয়া ভাষাৰ। আৰু তোমালোকে এনেধৰণৰ বাক্যই আহিব, পঢ়িব পাৰিবা বুলি আশা কৰিছোঁ। ঘৰত প্ৰেক্টিছ কৰিবা। এতিয়া আজিৰ ভিডিঅ'টো সামৰিছোঁ।